Hello everyone, নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোত অকণমান বেলেগ আছে, যিহেতুকে জহা ভোলৰ সৈতে মই বাহু মাছৰ জালুকীয়া বনাইছোঁ। তো এয়া দেখিছেনে? আৰু এইটো দেখিছেনে ইমান ডাঙৰ মাছ, আৰু সেইটো কাৰণে মই নাই কটা, এইটো বাবাই কাটি আছে। এইখিনি বাকলি গুচোৱা হৈ গ'ল আৰু এয়া পিচ পিচকৈ কাটি লোৱা হৈ গ'ল। এইখিনি দেখিছেনে? আৰু তাৰ লগতে লৈছোঁ দুটা জহা ভোল, আৰু এয়া লৈছোঁ পিঁয়াজ, ভোলখিনিও মই কাটি লৈছোঁ। তাৰপিছত আদা নহৰু তেতেলাই লৈছোঁ, তাৰ লগতে লৈছোঁ বিলাহীখিনি মই ডাঙৰ ডাঙৰ কৰি কাটি লৈছোঁ। আৰু লৈছোঁ দুটা জলকীয়া, যিহেতু জালুক দিমেই সেইবাবে জলকীয়া কমকৈ লৈছোঁ। আৰু ইফালে কেৰাহী পাতি দিলোঁ, কেৰাহী গৰম হৈ গ'ল, তাত দি দিছোঁ মিঠাতেল। আৰু এয়া এইখিনি মই প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি অকণমান ডাঙৰ ডাঙৰকৈ কটা হৈ গ'ল, সেইবাবে মাছখিনি মই বেছিকৈ পিচ দিব নোৱাৰোঁ। ইয়াতে আৰু এক পিচ দি দিছোঁ। এয়া প্ৰথমতে এইখিনি ভাজি ল'ম। এইখিনি এয়া এক পিচ ফ্ৰাই কৰা হৈ গৈছে, অকণমান ৰঙাকৈ ভাজিম মাছখিনি। তাৰপিছত আকৌ 2 পিচ দি দিলোঁ। এইখিনি এয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল, আৰু মাছখিনি মই তললৈ উলিয়াই ল'লোঁ এখন কাঁহীত। মাছখিনি নমাই ল'লোঁ। তাতে যিখিনি বাঢ়ি আছিলে সেইখিনি তেলতে মই কেইটামান পাঁচফোৰণ ফুটাই ল'লোঁ, আৰু এয়া তাতে দিছোঁ এটা তেজপাত। এইখিনি অকণমান ভালকৈ ফুটিবলৈ দিম। তাৰপিছত দি দিছোঁ পিঁয়াজ। এই মাছ ভজা তেলখিনিতে দিছিলোঁ যে সেইবাবে অকণ ক'লা ক'লা হৈছে। তাতে দি দিছোঁ তেতেলাই থোৱা আদা নহৰু, আৰু দি দিছোঁ জলকীয়া দুটাও একেলগে দি এইখিনি ৰঙা হোৱালৈকে মই ফ্ৰাই কৰি আছোঁ। আৰু এইখিনি ধুনীয়াকৈ পিঁয়াজখিনি ভজা হৈ গ'ল, তাতে দি দিলোঁ মই বিলাহীখিনি অকণ ডাঙৰ ডাঙৰকৈ কাটিছিলোঁ, আৰু ইয়াত ধুনীয়াকৈ লৰাই দিছোঁ। বিলাহীখিনি ধুনীয়াকৈ ভাজ হোৱাত মই তাতে দি দিছোঁ নিমখ মই পৰিমাণ অনুযায়ী দিছোঁ, আৰু মাছতো দি থৈছিলোঁ। আৰু তাতে দিছোঁ অকণমান ৰেড চিলি পাউডাৰ, তাৰপিছত দিছোঁ অকণমান মিট মছলা পাউডাৰো দি দিছোঁ, আৰু দি দিছোঁ পৰিমাণ অনুযায়ী হালধি। এইখিনি হালধি দিয়াৰ পিছত এইখিনি গোটেইখিনি ভালদৰে মই মিক্স কৰি লৈছোঁ। মছলাখিনি ধুনীয়াকৈ ভাজিব লাগিব, সেইবাবে ভালদৰে বিলাহীখিনিৰ সৈতে মিক্স হৈ গৈছে। সেইখিনি মোৰ মছলা আৰু বিলাহী ধুনীয়াকৈ সিজি গৈছে, আৰু তাৰ পৰা তেল ওলাবলৈ লৈছে। তাতে দি দিছোঁ কাটি থোৱা ভোলখিনি। ভোলখিনি ধুনীয়াকৈ মই লৰাই দিছোঁ। মছলাখিনিৰ লগত ভোলখিনি মিলি যাবলৈ ধুনীয়াকৈ লৰাই দিম, আৰু তাৰপিছত অকণমান সময়ৰ কাৰণে মই ঢাকি দিম। ঢাকি দিলে আৰু ইয়াৰ পৰা যিখিনি পানী ওলাব সেইখিনি ধুনীয়াকৈ ওলাই যাব। সেয়া ভালদৰে লৰাই আছোঁ মই। এইখিনি ধুনীয়াকৈ মই ঢাকি দিম এতিয়া। আৰু দেখিছেনে বাৰু, এইখিনিতে অকণমান সৰু কাললৈ মনত পৰিল। এনেকৈয়ে বাইক আৰু ভনীয়েকে এনেকৈ গাড়ী চলাইছে, আৰু বাইকে টনাৰ পিছত যেতিয়া ভনীয়েকক টানিবলৈ দিছে, কোনো তাই পাৰিব, যিহেতু বাইক টাইপটো বহুতখন ডাঙৰ হয়। তথাপিতো চেষ্টা কৰিছে টানিবলৈ। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ ভোলৰ পৰা পানী ওলাই গ'ল। আৰু মই বেলেগকৈ পানী ব্যৱহাৰ নকৰোঁ, ইয়াত মই মাছখিনি দি দিম। সেয়া পানীখিনি ধুনীয়াকৈ ওলাই গৈছে, আৰু ভোলখিনিও প্ৰায় সিজিয়ে গৈছে। এয়া ধুনীয়া হৈ গৈছে। ইয়াৰ ওপৰতে মই মাছখিনি দি দিম। এক্সট্ৰা পানী দিয়া নাই, যিহেতুকে এতিয়া মাছ ওপৰত দি দিলোঁ। মাছখিনিও অকণমান সিজিব লাগিব, সেইবাবে মই পানীখিনি থকাতে মাছকেইপিচ ধুনীয়াকৈ এপিচ এপিচকৈ দি দিলোঁ। এটা পিচ মাছ মই ইয়াত দি দিম। মোৰ মাছ দিয়া হৈ গ'ল।
এইখিনি মই ধুনীয়াকৈ মাছকেইপিচ মিলাই লৈছোঁ। এইটোকে পানী কম হয় মিলি যাবলৈ আৰু ঢাকি দিম। তাৰপিছত দি দিছোঁ জালুক অলপ মই খুন্দি লৈছিলোঁ যে এইখিনি জালুক আৰু এইখিনি জালুকখিনি মই ইয়াতে দি দিছোঁ। এইখিনি মই ওপৰে ধুনীয়াকৈ মাছকেইপিচৰ ওপৰত মই ছটিয়াই দিছোঁ তাইৰ পিছত লগত মিলি যাবলৈ। এয়া ধুনীয়াকৈ আকৌ এবাৰ মই ঢাকোন মাৰি দিম ইয়াত। এয়া এইখিনি মোৰ হৈ গৈছে প্ৰায় চাওকচোন, মাছ বিলাহী আৰু জালুক সকলোবোৰ মিলি গৈছে আৰু পানীও শুকাই গৈছে। মই এনেকৈ ৰাখিম যিহেতুকে এইখিনি মই পানী নিদিওঁ, এক্সট্ৰা পানীও দিয়া নাই। যিখিনি ভোলৰ পৰা পানী ওলাইছিলে সেইখিনি পানীতে এয়া মই মাছখিনি সিজাই লৈছোঁ আৰু পানীখিনি ইমান। আৰু ইফালে মোৰ ভোলৰ সৈতে বাহু মাছৰ জালুকীয়া মোৰ ৰেডি হৈ গৈছে। চাওকচোন ধুনীয়া হৈ গৈছে, মাছ পিছো ধুনীয়াকৈ সিজি গৈছে আৰু ভোলখিনিও ধুনীয়াকৈ সিজি গৈছে, জালুকখিনিও মিলি গৈছে। এইখিনি মোৰ আজি ভোল আৰু বাহু মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পাইছে আকৌ এবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।